ओम इति विष्णुनाम खंडवत्व ओम विष्णु नमः इति वंदस्व विष्णुनाम विष्णु नमः इति वंदस्व विष्णुनाम विष्णु नमः इति वंदस्व हेलो गुड मर्निंग एभ्रिवान कि खबर सकलोरे आशा करूँ सकलो भाले आछे आरो मोरो भाल आरो আজি খুবেই ভাল আজি আছো নতুন ঘৰত কাৰণ আজি লম আমাৰ এই ঘৰটো আৰু বহুত কামত আছো ব্যস্ততাৰ মাজত আছো তাৰ মাজতো অলপমান ইন্ট্ৰ দিব আহি গৈছো আপোনালোকে হেখলৈকে চাই থাকিব মানে আমাৰ এই নতুন ঘৰ ফাইনালি লৈ ললো এতিয়া মানে লৈ লম আৰু আজি যোগ্য হ'ব তো আপোনালোকে চাই থাকক আজি ঘৰত বহুত মানুহ আছে বহুত কাম আছে প্ৰথমতে সবখিনি কৰি এতিয়া ঘৰৰ সকলো কামখিনি কৰি আছো মানে পূজাৰ যা জগাৰ যিখিনি আছিল সবখিনি আমি মিলি কৰি আছো আৰু মানে বহুতখিনি কাম থাকে এটা নিয়মৰ ভিতৰত যেহেতুকে হোম পুৰা হ'ব তাৰ কাৰণে হেয়া মই ইপিনে চাফ চিকুণো কৰি দিছো ৰুমটো মানে কলগছনি যিবোৰ আছিল আৰু এয়া হৈছে মানে হোম পুৰা ঠাইখিনি এতিয়া ইমান পানী ভৰ্তি ডাঙৰ কলটো মই লৈ লৈছো পাৰা নবাকৈ আৰু নতুন ঘৰ লোৱা নিয়মটো জানেই চাগে ঘৰৰ চাৰিওপিনে 7 পাক ঘূৰিব লাগে তাৰ কাৰণে এতিয়া ঘূৰি আছো 7 পাক আৰু আপোনালোকে চাওক ইয়াৰ পৰিৱেশটো ইমান বেছি ধুনীয়া আৰু ঠাইখিনি ইমান উখুৰা মুখুৰা পিছখিনি মানে ওজন দাঙি দাঙি বুলিবলৈ বহুত কষ্ট হৈছে আৰু ভিডিঅ' বনাই আছিলে মোৰ লগৰজনীয়ে তাইও লৈছে বাৰু এটা সেই আৰু এইখিনি ঠাইত বহুত কষ্ট হয় ইমান অখৰা মখৰা পিছফালটো তাৰ কাৰণে নতুন ঘৰটোৰ লোকেশ্যনটো বহুত ধুনীয়া একেবাৰে পথাৰৰ মাজত বহুত ভাল লাগে ভিডিঅ' বনাবলৈ মোৰ সহজ হ'ব তাত ইমান গাড়ী মটৰৰ আৱাজ আছিল और सहस्रवाद स्वभूमिको दशापुर ओम इति विष्णुनाम खंडवत्व ओम विष्णु नमः इति वंदस्व विष्णुनाम विष्णु नमः इति वंदस्व विष्णुनाम विष्णु नमः इति वंदस्व विष्णुनाम विष्णु नमः মানুহ পুৰা ৰাঙা চিঙা হৈ আছো সব এতিয়া বস্তু বাহানিখিনি নি আছো মানে লাহে লাহে পূজা পাতিটো হৈ গ'ল একখেপ নিলো আৰু নি আছো লাহে নিট লও বহুত কষ্ট হৈ আছে এইবাৰত কাপোৰ কানি বিছনাৰ বস্তুখিনি উঠাই লৈছো অলপ অলপকৈ নিব লাগিব বৰ দূৰ নহয় বেছি বাৰু অলপ মানে দূৰ আৰু আনি পালো মোৰ ভাগত ধৰিছে আহোন সিহঁতে থৈ আছে এটো ৰুমতে এটা ৰুমতে সব জাপি থৈছো এতিয়া পিছত সব মিলাই থাকিম এতিয়া এনেকৈ সবখিনি জাপি জাপি থৈ আছো ইমান ভাগৰ লাগে এটা ঘৰৰ পৰা আন এটা ঘৰলৈ আহিবলগীয়া হ'লে এটা ৰুম বাৰু খালী আছে আৰু ইয়াত পূজাখিনি হৈ গৈছিলে তো এতিয়া পুৰণা ঘৰৰ সব সামানবোৰ উলিয়ালোৱে প্ৰায় হৈ গ'ল এতিয়া বিছনা পাতিবোৰ নি আছো আৰু মুখ হাত ধুই ললো আৰু মানে ইমান গৰম লাগিছিল তেতিয়া মোৰ থপৰাটো দেখি চাগে গম পাইয়ে গৈছিল আপোনালোকে এতিয়া মানে বস্তু বাহানিখিনি নি আছো চাও আৰু গোটেইখিনি হয় নহয় কি হয় এয়া বিছনাখিনি উলিয়াই থৈছো এই বাকচ আছে
বহুত বস্তু আছে নিবলৈ এতিয়ালৈ আন্ধাৰ লাইটটোও কাটি লৈ গ'লোঁ ইয়াৰ পৰা দিনটো ভাগৰ লাগিলে ভিডিঅ' বনাবৰো নহ'ল আৰু ৰাতি এতিয়া সকলোৱে শুবৰ কাৰণে এনেকৈ পাৰি লৈছোঁ বিচনাবোৰ পাৰা নহ'লে তো ঠিক আছে আজিৰ ভিডিঅ'টো সামৰিছোঁ বাৰু ইয়াতে তো বাই বাই